তো রাজেশও আছে বন্ধু করে আসছে राजस्थान से रखा हुआ हम लोग सुना गुड इवनिंग। जैसे आप सब लोगों ने गाने के आने देखी, गाने के आने को इतना प्यार दिया, 5 अक्टूबर द अंडरवर्ल्ड, आप मैं जुबेन का हम सब एक साथ मिलके विल एंटर द अंडरवर्ल्ड। ओके, 5 अक्टूबर अंडरवर्ल्ड। थैंक यू। अरे प्रथम सिनेमा তোমাকে সকলে মৰম কৰা সকলৰ শ্ৰদ্ধা বিজুফুকন খেলিবৰ কাৰণে দেখিবা চবে চিনেমাৰ স্ক্ৰীণত বিজুদাৰ যাৰ মাজত নাই আৰু এখন চিনেমাত আমি বিজুদাৰ কাৰণে শ্ৰদ্ধাঞ্জলি হিচাপে অৰ্পণ কৰিছোঁ আৰু বিজুদাৰ মোৰ ককা হৈ গৈছে এখন চিনেমাত বিজুদাৰ কাৰণে মোক একেলগে চবকে একেলগে দেখিবা নিপন দাক দেখিবা দীনেশ দা সকলো ভাল ভাল এক্টৰ অসমৰ একেলগে আমি এক্টিং কৰিছোঁ Underworld চাবলৈ আহিব 5 তাৰিখে স্ক্ৰীণত লগ পাম চিনেমা হলত লগ পাম সকলোকে পুনৰ মৰম জনাইছোঁ সকলোৰে ভাল হওক ভালকৈ পঢ়া আগবাঢ়ি যোৱা আৰু আন্দোলনৰ পিছত কাঞ্চনজংঘা আহিব সেইখন চাব নাপাহৰিব এখন তোমালোকৰ কাৰণে বনাইছোঁ একেবাৰে নিউ জেনেৰেশ্যনৰ চিনেমা আৰু তাৰপিছত আমি মা এলবাম ৰিলিজ হ'ব মাটোৰ নাম শুনিছে চাগে চব বনাই আছোঁ চ' আমি যোৱাৰ আগতে মা এলবামৰ দুটা গান শুনাই দিছোঁ Thank you once again, Open Sundaro. সন্ধ্যাৰ গীত কুমাৰ ফেমাছ হওক শ্ৰেষ্ঠ অভিজ্ঞতা কামনা কৰিছোঁ আৰু লগে লগে ৰঞ্জিত শৰ্মা একাডেমীৰ উপাধ্যক্ষ চবেই ভালনে তোমালোকৰ কলেজত প্ৰথম আহিছোঁ আজি আৰু এইবাৰ আমি খুব চিলেক্টেড কেইখনমান কলেজত গৈছোঁ তাৰ ভিতৰত এইখন এখন আৰু বিভিন্ন জেগাৰ কিছুমান চিলেক্টেড কলেজত আমি গৈছোঁ আণ্ডাৰৱৰ্ল্ডৰ প্ৰমোশ্যনৰ কাৰণে অহা 5 অক্টোবৰ ৰিলিজ হ'ব আণ্ডাৰৱৰ্ল্ড তোমালোকৰ কাৰণে এখন ধুনীয়া চিনেমা আমাৰ য়াং জেনেৰেশ্যনৰ চিনেমা বনোৱা হৈছে সকলোৱে চাবা বুলি আশা কৰিছোঁ আৰু নতুন নতুন চিনেমা বনাই গৈ আছোঁ ইয়াৰ পিছত মই কাঞ্চনজংঘা ৰিলিজ কৰিম তাৰ কাম চলি আছে প্ৰত্যেক বছৰ এখন দুখন ভাল ভাল চিনেমা উপহাৰ দিবলৈ আমি যত্ন কৰিছোঁ সকলোৰে মৰম বিচাৰিছোঁ আৰু এই নতুন 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 ধৰণৰ চিনেমাবিলাক তোমালোকৰ কাৰণে বনাইছোঁ তোমালোকে চাবা নতুন নতুন হল অপেনিং হৈছে বিভিন্ন জেগাত অসমৰ আমাৰ গোটেইবিলাক আৰ্টিষ্ট আহি পোৱা নাই আজি পবিত্ৰ আছে পবিত্ৰ মই আহিছোঁ আমি কালিৰ পৰা একেলগে আছোঁ পবিত্ৰ আহিছে ৰাজেশ পুনৰ সকলোকে মৰম জনাইছোঁ আৰু অতি শীঘ্ৰে 5 তাৰিখে আমি চিনেমা হলত লগ পাম আণ্ডাৰৱৰ্ল্ডৰ জৰিয়তে থেংক ইউ মই পবিত্ৰ গৈ আছোঁ মাইকত মানুহ চিনাকি কৰি দিবলৈ লৈ গৈছে তেখেত আণ্ডাৰৱৰ্ল্ড চিনেমাখনৰ মাইক্ৰফোনটো আগবঢ়াই দিলে মই এতিয়া কি কৰিম নহয় ওপৰৰ পৰা মই বেয়া বস্তু এটা দেখি আছোঁ এই গছৰ ঠানিডাল আমাৰ কাৰণে কাটিলে নেকি আজি গছৰ ঠানিডাল কেতিয়া কাটিছে আজি কাটিছে ন মই ফেন ক্লাবক অনুৰোধ জনাইছোঁ ইয়াত এজোপা গছ ৰুই থৈ যাব দেই